গাইজ মই এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে আপোনালোকে শেষলৈকে চালে নিশ্চয় গম পাব। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে কোনো ছাবস্ক্ৰাইব কৰি দিয়া নাই, কোনোবা ছাবস্ক্ৰাইব কৰি দিবলৈ বাকী আছে যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আজি আগৰ কেইটাতকৈ বহুতখিনি ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰক আগুৱাই যাবলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ভিডিঅ' অকলে কৰিছোঁ আৰু লগত মোৰ কোনো নাই, গম পাইছেই। আৰু মই বৰ্তমান নৈলৈ বুলি আহি আছোঁ আৰু মই দেখিছেই মই অকলে আৰু এয়া দেখিছে চাইকেল এখন লৈ দুখীয়া ল'ৰা গৈ থাকোঁ নৈলৈ বুলি আপোনালোকক পৰিৱেশটো ভালদৰে দেখুৱাম। আৰু প্ৰায় নৈত পালোহিয়ে আৰু নৈ পৰিৱেশটো সুন্দৰকৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু মই কিছুমান বস্তু আনিছিলোঁ খানা খাবলৈ, কিন্তু খানাটোও খোৱা নহ'ব বুলি ভাবিছোঁ যিহেতু বৰষুণ দিছে। আৰু বলক তাৰ দৃশ্যবিলাক আপোনালোকক দেখুৱাই আছোঁ কি সুন্দৰ কৰি। ল'ৰা আৰু এই এখন চাইকেল লৈ কাৰোবাৰ চাইকেল এখন লৈ ঠেলকি আহি আছোঁ। মোৰ চাইকেল আছে বাৰু, নথকা নহয়। দেউতাই বাইক লৈ নিদিয়ে, আচলতে বাইক ল'লে ক'ৰবাত এক্সিডেণ্ট হ'ব কিবা হ'ব বুলি বাইক লৈ নিদিয়ে বাৰু। এতিয়া কি কৰিব, এনেকৈ আৰু জীৱনটো কটাব লাগিব যদিও ক'ব নোৱাৰোঁ। আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে আগুৱাই যায় অলপ, যদি আপোনালোকৰ পৰা সহায় পাওঁ নিশ্চয় এদিন সফল হ'ম বুলি আশা ৰাখিছোঁ। আৰু মই খানা খাবলৈ কিছু বস্তু আনিছিলোঁ আপোনালোকক দেখুৱাই আছোঁ। এইবিলাক দেখিছে, এইটো জুই চলা আৰু ইয়াত আছিলে কিবাকিবি বস্তু আৰু নকওঁ আৰু এতিয়া নকওঁ আৰু কি আনিছিলোঁ। আৰু এইখন হৈছে কহানৈ আৰু কহানৈৰ পৰিৱেশবিলাক আপোনালোকক সুন্দৰকৈ দেখুৱাই দিছোঁ। এইটো পাৰেং। এতিয়া আৰু অলপ আপোনালোকক দেখুৱাই দিওঁ ইয়াৰ পৰিৱেশবিলাক কি সুন্দৰকৈ হৈছে। আৰু যিহেতু আৰু বেলেগ এদিনা আহিলে খুব ভালদৰে দেখুৱাম আৰু আগতকৈ ভিডিঅ'বোৰ বহুত ভাল হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিলে আৰু ভালকৈ বনাম আৰু বহুত দূৰলৈ গৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰক আগুৱাই যাবলৈ। থেংক ইউ গাইজ। ভিডিঅ'টো ইমানতে শেষ, ধন্যবাদ। বেলেগ এটা ব্লগত লগ পাম আৰু ভিডিঅ'বোৰ চাবলৈ ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।